নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালেই আছা সো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2022 বৰ্ষত মেট্ৰিক পৰীক্ষা দিব এই সকল ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ কিয়নো আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম সো তোমালোকৰ যেটো ক্লাছ 10 ৰ অসমীয়া সাবজেক্ট আছে অসমীয়াৰ যেটো 4 নম্বৰ পাঠ আছে মই অসমীয়া সৈয়দ আব্দুল মালিকে লিখা সো এই পাঠৰ পৰা তোমালোকক আজি মই কেইটামান 2022 বৰ্ষৰ কাৰণে কমন তথা গুৰুত্বপূৰ্ণ প্ৰশ্ন কেইটামান দেখাই দিম আৰু যিকেইটা প্ৰশ্ন তোমালোকক দেখাম হেকিটাৰ প্ৰায় প্ৰশ্ন পৰীক্ষাত কটাৰ সম্ভাৱনা আছে আৰু সো ছাত্ৰ ছাত্ৰীসকল এটো যেটো আছে মই অসমীয়া পাঠ ইয়াৰ পৰা তোমালোকৰ 8 মাৰ্কৰ প্ৰশ্ন পৰীক্ষাত কাটিব সৈয়দ আব্দুল মালিকে লিখা যেটো পাঠ আছে অসমীয়া মই অসমীয়া ইয়াৰ পৰা 8 মাৰ্কৰ প্ৰশ্ন পৰীক্ষাত কাটিব সৰতৰ কথা মই যিকেইটা কোৱেশ্চন তোমালোকক দেখাম হেকিটা তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু মনোযোগৰে শুনি যাবা আৰু ঘৰত ভালকৈ পঢ়িবলৈ চেষ্টা কৰিবা সো এতিয়া বলক আমি এই মই অসমীয়া নামৰ পাঠৰ পৰা কেইটামান কমন কোৱেশ্চন চাই লও সো ছাত্ৰ ছাত্ৰীসকল আৰু এটা কথা যদি আমাৰ চেনেলটো তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা সো ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা তোমালোকে পেজ নম্বৰ 17 পেজ নম্বৰ 17 ইয়াৰ পৰা তোমালোকৰ ইম্পৰ্টেন্ট আছে কবি পৰিচয়ৰ পৰা সৈয়দ আব্দুল মালিকৰ জন্ম হয় 1919 চনৰ গোলাঘাট জিলাৰ নাহৰণিত তাৰ পিছত তোমালোকে তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেডুইন এটো এক মাৰ্কৰ কাৰণে চাই থবা তাৰ পিছত আহিছে তেও অগৰি আত্মাৰ কাহিনী নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে সো এই তিনটা কোৱেশ্চন ইম্পৰ্টেন্ট আছে তোমালোকে চাই থবা এক মাৰ্কৰ কাৰণে এইকেইটা কোৱেশ্চনৰ পৰা পৰীক্ষাত কটাৰ সম্ভাৱনা থাকিব তাৰ পিছত আহিছে ছাত্ৰ ছাত্ৰীসকল এপিনে চোৱা তোমালোকৰ শব্দাৰ্থ আৰু টুকা ইয়াৰ পৰা তোমালোকে শিকিবলগীয়া আছে শব্দাৰ্থৰ পৰা আলোকটো তোমালোকে শিকিবা তাৰ পিছত তোমালোকে চোৱা খৰমৰ চলা এই দুটা তোমালোকে ইয়াৰ পৰা শিকিবা তাৰ পিছত ইয়াত চোৱা তোমালোকৰ আছে শব্দাৰ্থৰ পৰা শিকিবা তোমালোকে বিনন্দিয়া তাৰ পিছত তোমালোকৰ আছে ভকতি এটো তোমালোকে চাই থবা এক মাৰ্কৰ কাৰণে তাৰ পিছত চোৱা সমুটুকাৰ কাৰণে আহিব পাৰে ৰংঘৰটো চাই থবা সমুটুকা আহিব পাৰে ৰংঘৰ এটো তোমালোকে চাই থবা তাৰ পিছত চোৱা তোমালোকৰ সমুটুকা আহিব পাৰে 2 মাৰ্কৰ কাৰণে সাগৰৰ খানি এটো তোমালোকে চাই থবা তাৰ পিছত তোমালোকে চাবা স্বৰ্ণপুৰী এই দুটা তোমালোকে ইয়াৰ পৰা চাই থবা তাৰ পিছত আহিছে ছাত্ৰ ছাত্ৰীসকল এপিনে চোৱা প্ৰশ্ন কেইটা হেমান আহিছে তোমালোকৰ ইয়াত চোৱা এক মাৰ্কৰ যিকেইটা প্ৰশ্ন ইয়াত 5টা দি আছে 1 নম্বৰ 5টা দি আছে গোটেই কেইটা শিকি থবা ইয়াৰ পৰা যিকোনো দুটা বা এটা প্ৰশ্ন পৰীক্ষাত কাটিব চিউৰ আছে কোন ইয়াত 5টা প্ৰশ্ন দি আছে ইয়াৰ পৰা 5টা তোমালোকে শিকি থবা কিন্তু ইয়াৰ পৰা এটা দুটা প্ৰশ্ন কাটিবই তাৰ পিছত তোমালোকে শিকিবা ইয়াত চোৱা ইয়াৰ পৰা তোমালোকে 3 নম্বৰ কোৱেশ্চনটো শিকিবা অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ বাহাৰে লিখা তাৰ পিছত 4 নম্বৰটো কত বল পালে অসমৰ সেনানীয়ে হুকান হান্দহ আৰু পানী আজলিত কটাহাত তাৎপৰ্য ব্যাখ্যা কৰা এই দুটা তোমালোকৰ আহিব পাৰে 4-5 মাৰ্কৰ কাৰণে তাৰ পিছত চোৱা তোমালোকে এপিনে ইয়াৰ পৰা তোমালোকে 7 নম্বৰ প্ৰশ্নটো শিকিবা মই যিকেইটা দেখাই দি আছো বহুত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নকেইটা অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা তাৰ পিছত 8 নম্বৰ কটো শিকিবা মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেহপ্ৰাণ মুক্তপ্ৰাণ অসমৰ স্বদেশ ভকতি এই ক নম্বৰটো তোমালোকৰ ব্যাখ্যা আহিব পাৰে তাৰ পিছত ঘ নম্বৰটো শিকিবা ইয়াত চোৱা এইটো তোমালোকৰ ব্যাখ্যা আহিব পাৰে ইম্পৰ্টেন্ট জীৱনে মৰণে মই চিৰদিন অসমীয়া দেহপ্ৰাণ মন জীয়াই থাকোতে মই অসমৰে অসমীয়া মৰিলেও ৰূপ বৰিলম অসমৰ অমিয়া মৰণ এই তোমালোকে এটো চাই থবা তাৰ পিছত আহিছে তোমালোকৰ 10 নম্বৰ আৰু 11 নম্বৰ এই দুটা তোমালোকে চাই থবা কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম লম বুলি ভাবিছে বুজাই লিখা তাৰ পিছত 11 নম্বৰ মই অসমীয়া কবিতাটিৰ হাৰাংশ লিখা দুটা গুৰুত্বপূৰ্ণ 11 নম্বৰটো বেছি গুৰুত্বপূৰ্ণ হয় তোমালোকৰ মূল ভাব বা হাৰাংশ একেই তোমালোকৰ এইটো পৰীক্ষাত আহিব পাৰে কমন আছে সো একিটা আছিল তোমালোকৰ কমন কোৱেশ্চন এটো পাঠৰ পৰা সো ছাত্ৰ ছাত্ৰীসকল যদি তোমালোকৰ মাজলৈ আজিৰ এইটো ভিডিঅ' ভাল লাগে তেন্তে লাইক শেয়াৰ কমেন্ট কৰিবা আৰু আমাৰ চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা তেনেহলে আমাৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা সো ছাত্ৰ ছাত্ৰীসকল আজি মই এইখিনি সমাপ্ত কৰিলো ধন্যবাদ